হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে। মোৰো ভাল, কিন্তু চৰ্দি হৈছে তথাপিও মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আজি মই কিবা এটা বনাম, কিবাকিবি বনাম, মই আপোনালোকক দেখাম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো সকলোকে শেষলৈকে চাব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মালপুৰা বনাবলৈ এইখিনি গুড় কাটি ল'লোঁ। গুড়খিনি অকণমান পানী দি গুড়খিনি অকণমান কোমলাই ল'লোঁ। ইয়াত মই দিম পিঠাগুড়ি এয়া আজি খুন্দি থোৱা আছিলে, এয়া পিঠাগুড়ি দিম মই এতিয়া। ইয়াত এতিয়া মই পিঠাগুড়ি দি দিম। আৰু ইয়াত অকণমান চৌদা দিম। চৌদা কিমান দিম হ'ব দেখাই দিছোঁ, বেছি নহয়। এয়া চব এয়া অকণমান চৌদা দিছোঁ। চৌদা দি এতিয়া মই ইয়াত ভালকৈ ফেটিব লাগিব। পিঠাগুড়িৰ লগত অলপমান আটা বা ময়দা মিহলালে খাবলৈ আৰু টেষ্টি হয়, আৰু চৌদাটো আপোনালোকৰ নিজৰ হিচাপত দিব পাৰে। এয়া জিৰা অলপ দি দিছোঁ। জিৰাটো দিলে খুব ভাল লাগে, কামোৰটো মাৰিলে জিৰা গোন্ধাই ভাল লাগে। অকণমান নিমখ দি দিছোঁ, নিদিলেও হয়, মই অকণমান দি দিওঁ আৰু ভালদৰে ফেটিব লাগিব। এনেদৰে ফেটি 24 আৱাৰ্ছ ৰাখি থৈ দিলে ভাল। 24 ঘণ্টা যদি ৰাখি থৈ দিয়ে বা 12 ঘণ্টা ৰাখি থয়, তেতিয়া পিঠাটো খাবলৈ বেছি ভাল হয়। এনেকৈ ভালদৰে ফেটিব লাগিব। ইয়াত মই আৰু অলপ পিঠাগুড়ি দি দিম। খিনি ভালদৰে অকণমান ডাঠ হোৱা নিচিনা দেখিলোঁ, সেইকাৰণে অকণমান পানী দি দিছোঁ। আৰু যদি মিঠাটো কম হোৱা নিচিনা দেখে, তেতিয়া আপোনালোকে আৰু গুড় অলপ মিলাই দিবও পাৰে। নহ'লে বনোৱাৰ সময়ত পাছদিনা, এতিয়া মই ৰাতি খুলিছোঁ, পাছদিনা বনোৱাৰ সময়তো গুড় অকণমান ছটিয়াই দিব পাৰে যদি মিঠা নহয়। এইখিনি এতিয়া এনেদৰে ভালদৰে গুলি ল'লোঁ আৰু এইখিনি ঢাকি আজি ৰাতিটো থৈ দিম। কাইলৈ ৰাতিপুৱা বা যেতিয়া মই টাইম পাওঁ ৰাতিপুৱা কাইলৈ বনাম, আৰু কাইলৈ ৰাতিপুৱা কেনেকুৱা হয় আপোনালোকক দেখাম। এতিয়া মই মালপুৰা বনাবলৈ কেৰাহীখন পাতি ল'লোঁ। পাতি লৈ কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইয়াত তেল দিম। কেৰাহী গৰম হ'ল, এতিয়া মই গৰম কেৰাহীত এয়া তেল দিছোঁ। তেলটো অলপ সৰহকৈ দিব লাগিব। ইয়াত তেলটো গৰম হৈছে, ধোঁৱা ওলাই গৈছেগৈ গৰম হৈ। আৰু এতিয়া মই গেছটো অকণমান কমাই দিছোঁ। আৰু ইয়াত এতিয়া মই প্ৰথম পিঠাটো দিম। মালপুৰাটো বনাওঁতে কিন্তু গেছটো একেবাৰে অলপ কমত ল'ব লাগিব, একেবাৰে কমতো নহয়,
মিডিয়ামত ল'ব লাগিব, নহ'লে বাহিৰটো খুব দেৰি যাব গুড়ৰ কাৰণে আৰু ভিতৰটো নিসিজিব, কামুৰিলে ভিতৰটো নিসিজিব, বেয়া লাগিব খাবলৈ। মই অকণমান চৌদাহে দিছিলোঁ, বেকিং দিয়া নাছিলোঁ, অকণমান চৌদা বেছি হ'ল, সেইটো কাৰণে এনেকুৱা হৈছে, অকণমান ফাট মেলি গৈছে। চৌদাটো অকণমান কম হোৱা হ'লে বস্তুটো আৰু মিহি হৈ গ'লহেঁতেন। মই ভাবিছিলোঁ প্ৰথমতে চৌদাটো অকণমান বেছি হৈছিলে বুলি। কি হ'ল? উলিয়াই দিলে নি? আপোনালোকৰো যদি চৌদা অকণমান কেনেবাকৈ বেছি হৈ যায়, তেতিয়া আপোনালোকে আটা অলপমান মিলাই দিব। যদি পিঠাগুড়ি থাকে পিঠাগুড়ি মিলাব, নহ'লে ময়দা মিলাই আকৌ অকণমান গুলি দিব পানী অকণমান দি, তেতিয়া হৈ যায়। ময়ো তেনেকৈ অকণমান আটা দি মিলাই ল'লোঁ, তাৰপাছত খুব ধুনীয়া হৈছে বাকীখিনি। কেকটো দিলোঁ, মই কেকটো কেনেদৰে ফেটিলোঁ সেইটো দেখুওৱা নহ'লে বাৰু, পিছত কেতিয়াবা দেখাম। এয়া কেকটো দিছোঁ, ৰেডি হ'লে কেনেকুৱা হয় বাৰু আপোনালোকক দেখাম। কেকটো খুব ধুনীয়াকৈ সিজিছে গোটেইটো, আৰু ভালকৈ ফুলিছে, ফুলিবলৈ আৰু বাকী নাই, আৰু ভিতৰখনো একেবাৰে মিহি হৈছে, একদম স্পঞ্জি হৈছে খাবলৈ। ভাল হৈছে, আপোনালোকেও এনেকৈ বনাব, মই আপোনালোকক ৰেচিপিটো দিম।